নমস্কাৰ, মই অনুস্মিতা মজুমদাৰে আবৃত্তি কৰিবলৈ লৈছোঁ শংকৰ কুমাৰৰ সপোন এটাৰ পিছে পিছে গৈ থাকোঁতে। সন্ধ্যা নামিছে, শিলত পানী পৰি সৰকি যায়, সপোনৰ জখলা বাঢ়ি যায়। চৰাইবোৰ উভতিছে, অফিচবোৰতো ফাইলবোৰ সামৰিছে। বহুতেই ঘৰলৈ যাবলৈ শেষ বাছখন ৰৈ আছে। কাছাৰীৰ গছবোৰে শান্তিৰে অলপ উশাহ লৈছে। ষ্টাফ ৰিপৰ্টাৰে লিড নিউজ লিখিছে। ৰবীন্দ্ৰ ভৱনতো নাটক আৰম্ভ হৈছে। বোমা ফুটিব বুলি ৰৈ আছে ফটোগ্ৰাফাৰ। শ্বিলঙৰ পাইন গছৰ দৰে সন্ধ্যাবোৰ হয় দীঘল। চেৰাপুঞ্জীৰ দীঘলীয়া অকোৱা পকোৱা ৰাস্তাবোৰৰ দৰে বোবা কলা সাপ এডালৰ দৰে পৰি থাকে সন্ধ্যাবোৰ। সন্ধ্যাৰ এই দীঘলীয়া হাতেৰে দুখৰ কেঁকুৰি এটাত মোক সদায় মেৰিয়াই ধৰে। আৰু সপোনৰ ভৰত মই হওঁ বন্দী। কানিমুনি ৰাস্তাৰে মই পলাই আহোঁ, আৰু তুমি জোনাকৰ ৰুমালেৰে মচি দিয়া মোৰ সমস্ত এন্ধাৰ। তোমাৰ কঁপি থকা দুহাতেৰে কেনেকৈ লৈ ফুৰিছা ইমান জোনাক। সন্ধ্যা নামিছে, শিলত পানী পৰি সৰকি যায়, সপোনৰ জখলা বাঢ়ি যায়। আৰু এনেকৈ সপোন এটাৰ পিছে পিছে গৈ থাকোঁতে মই চিলমিলীয়াকৈ দেখা পাওঁ তোমাক। দেখা পাওঁ পথাৰত এমুখ আশাৰে ভাগৰুৱা পিতাই। দেখা পাওঁ আৰু তোমাৰ কিবা নতুন নম্বৰ আছে নেকি, অথবা ইমেইল মাৰফত। ধন্যবাদ।